নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই কাশ্মীৰীয়ে আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কুৰ্চাৰে মই নিজে হাতেৰে গোঁঠা কেইটামান প্ৰজেক্ট আপোনালোকৰ আগত দেখাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো বৰ্তমান ভাল। এইখন চাওক, এইখন শৰাই ঢাকা বুলি কোৱা হয়। এইটো এটা লতি মই এনেকৈ হাতেৰে গুঠি দিছোঁ। খুব ধুনীয়া ডিজাইন। আপোনালোকে যদি শিকিব বিচাৰে মোক কমেণ্ট কৰি জনাব। চাওক, খুব ধুনীয়া লাগে। দুটা কালাৰ কম্বিনেশ্যন হৈছে। আৰু এখন মই বনাইছোঁ, এইখনো শৰাই ঢাকাই হয়। চাওক, অকল এইটো হোৱাইট কালাৰে দিছোঁ, বগা ৰঙৰ। যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু এইখন এখন শ্বল। চাওক, ইয়াতো এনেকুৱা ডিজাইন দিছোঁ। এখন দীঘল আছে বহুত, যিহেতু এখন শ্বল হয়। চাওক, আৰু এইটো চুৱেটাৰ। এইটো বনোৱা হৈছে কেইবাবছৰো হৈছে। মই যেতিয়া প্ৰথম শিকিছিলোঁ তেতিয়া বনাইছিলোঁ। এইটো কলাৰটো, এইটো আৰু এখন হাত। ৰঙা আৰু বগা দুটা কালাৰৰ কম্বিনেশ্যন কৰি দিছোঁ। দিন হৈছে বনোৱা। চাওক, ইয়াতো ধুনীয়া ডিজাইন দিয়া হৈছে। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু এইখন মই ভিডিঅ'ত চাগে দেখা পাইছে, মই এখন টেবুলত পাৰা। ইয়াত তেনেকুৱা একো ডিজাইন দিয়া নাই, তাত কালাৰবিলাক চেঞ্জ কৰি গুঠি গৈছোঁ। নৰ্মেলকৈ গুঠা হৈছে এইখন। মোৰ সকলোতকৈ প্ৰিয় এইখন এতিয়া মই বৰ্তমান গুঠি আছোঁ। যেতিয়া একেবাৰে সম্পূৰ্ণ হৈ যাব তেতিয়া আপোনালোকক মই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিম। চাওক, এইখন আৰু এনেকুৱা ডিজাইন দেখাম যেতিয়া গুঠিম। আৰু যদি মোৰ ডিজাইনবিলাক আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু সকলোৱে ছাপোৰ্ট কৰিব, ময়ো সকলোকে ছাপোৰ্ট কৰি যাম। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ পুনৰ আহিম। থেংক ইউ, বাই বাই।